এইবিলাক মই যদি ব্যবসা কৰোঁ তেনেহ'লে এইটো ধুবুৰীয়াव माहारियारि बजरं दलनि मुं लानानै ड्राग्स फालांगि खालामनाय राहुल प्रसादखौ पुलिसा खायो। धुबुरी जिल्लानि स्पेशल ब्रान्चनि एएसपि दीपांकर दत्त लहकरनि दैदेननाय पुलिसनि मोनसे हानजाया धुबुरी सहरनि पुलिस चेक गेटनि साखाथियाव सेबनानै साथाम ड्राग्स फालांगिखौ हमनो हायो। हमजानाय साथाम सुबुंखौ राकेश दास, राहुल प्रसाद आरो आबु तालेब मोल्ला होनना मिथिहोयो। मख'जाथाव दि राहुल प्रसाद मुंनि लाइमोना थांनाय गोलाव समनिफ्रायनो बजरं दलनि मुं लानानै आयेन बेरेखायै ड्राग्स फालांगि खालामबोदों होनना धुबुरी सदर थानानि एसआई पार्थ प्रतिम गगैया मिथिहोयो। যোৱাকালি যোৱা নিশা আমি ডিএসপি সিকিউৰিটি এণ্ড ইণ্টেলিজেন্স দীপাংকৰ লহকৰৰ নেতৃত্বত অভিযান চলাই আমি ধুবুৰীৰ জগৰাপৰা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ আমি ড্ৰাগছ সেইবিলাক আমি জব্দ কৰিছোঁ। আৰু লগত কাক কাক আটক কৰিছে? লগত আমি ৰাহুল প্ৰসাদ, ৰাকেশ দাস আৰু আবু তালেব এই তিনিজন ব্যক্তিক আমি আটক কৰিছোঁ আৰু তেওঁলোকৰ লগত আমি সেই সামগ্ৰীসমূহ পাইছোঁ আৰু তেওঁলোকৰ জব্দ কৰা হৈছে। ৰাহুলক দেখা গৈছে, ৰাহুল ইয়াৰ পূৰ্বেও তিনিবাৰকৈ ড্ৰাগছৰ গোচৰত তেওঁ গ্ৰেপ্তাৰ হৈ জেললৈ প্ৰেৰণ কিন্তু এইবুলিও তেওঁক ড্ৰাগছসহ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এইগৰাকী যুৱকে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য বুলি কৈ এটা ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছে। এওঁৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব যিহেতু এটা বজৰং দলৰ ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য। নাই চাওক, এতিয়া আমি তদন্ত যিখিনি কৰিম তদন্তৰ পিছতে গোটেই কথাখিনি গম পোৱা যাব। আমি তদন্ত কৰি আছোঁ, তেওঁক ইতিমধ্যে আমি আটক কৰিছোঁ আৰু আটক কৰাৰ পিছত আমি সোধা পোছা কৰি আছোঁ। তাৰপিছত আমি আপোনালোকক জনাম। মানে এটা কথা কি তেওঁ বাৰে বাৰে জেললৈ গৈছে, আকৌ ওলাই আহি আকৌ সেই ব্যৱসায় কৰিছে? সেইটো আমি তদন্ত কৰি আছোঁ, তদন্তৰ প্ৰক্ৰিয়াৰ পিছতে আমি আপোনালোকক জনাই দিম। আজি যেনেকৈ ৰাহুল প্ৰসাদে নিজে থানাৰ ভিতৰত পুলিচক চেলেঞ্জ কৰিলে আৰু বিভিন্ন দল সংগঠনৰ মানুহকো চেলেঞ্জ কৰিলে যে কি হৈছে গম পোৱা নাই কি হৈছে। गुबुन फारसेथिं आगुआव खेबथाम जेल जाखांनाय राहुल प्रसाद मुंनि ड्राग्स फालांगिरिया पुलिस थानानि सिङावनो चेलेन्ज लानानै ओरैबादि बुङो। কেনেকুৱা গেম হ'ব? যেনেকুৱা মোৰ লগত কৈছে এইটো খুব ইজি। আপুনি চাওক এইবোৰৰ দাম মই পুলিচৰ লগতে কাম কৰিছিলোঁ, মই এইটো মই স্বীকাৰ কৰোঁ। বহুত মই সমাজ সেৱাৰ কাৰণে যিবিলাক মানে আমাৰ জেনেৰেশ্যন বেয়া হৈছিলে মই পুলিচৰ লগত কাম কৰি বহুত কাম কৰিছোঁ। মই আজি ক'লোঁ তাৰ পিছত মোক যদি কোনোবাই মাৰি পেলাই মোৰ এতিয়া ভয় নাই। ঠিক আছে, বহুত মই কাম কৰিছিলোঁ কিন্তু এতিয়া মানে এনেকুৱা হৈ গৈছে যে মই বেয়া বিপৰীত মানে কিবা হ'লে ৰাহুল আৰু কিবা খবৰ আছে নেকি? ভালকে মেছেজটো দিব। এই মই চুৰি হৈছিলে তাৰপাছত কি কৰিছে দৰ্জা তাকো কি কৰা হৈছে? মই একদম